নমস্কাৰ মই প্ৰহ্লাদ বৈশ্য স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই এখন ৰিজৰ্টলৈকে আহি আছো আৰু সেই ৰিজৰ্টখন আপোনালোকক দেখুৱাম ধুনীয়া এখন ৰিজৰ্ট পাহাৰৰ মাজত আৰু ৰাস্তা ইমান ভাল নহয় তাৰ কাৰণে বহুত জাৰ্কিন হৈ আছে আমি গাড়ীত আহি আছো আৰু তাত মোৰ ডিউটি আছে সেই কাৰণে ড্ৰেছতে এই ভিডিওটো বনাই আছো আৰু চাওক এনেকুৱা ৰাস্তাৰে আমি ৰিজৰ্টখনলৈকে আহি আছো আজি বৰষুণো আহি আছে অলপ অলপ চাওক মৌচমটো ধুনীয়া হৈছে চাওক এই ৰিজৰ্টখন আমি এতিয়া আহি পালো ৰিজৰ্টখনলৈকে বহুত ধুনীয়া এটা পৰিবেশৰ মাজত আছে ৰিজৰ্টখন চাৰিওফালে পাহাৰ মাজত ৰিজৰ্টখন ধুনীয়া এটা পৰিবেশ এয়া চাওক কিমান ধুনীয়া আৰু এয়া সৰু সৰু পুখুৰীও আছে ইয়াতে আৰু এই পুখুৰীৰ মাজত এনেকুৱাকে দলং দিছে চাওক আইৰন ব্ৰিজ হয় আৰু ইয়াত আহি আপোনালোকে বহুত এনজয় কৰিব পাৰিব এয়াও চাওক এইটো পুখুৰী আৰু হোৱা সেইখন হেংগিং ব্ৰিজ আৰু এয়া চাওক চাৰিওফালৰ পৰা কিমান ধুনীয়া এটা পৰিবেশ ওৱা চাওক সেইখন চিলড্ৰেন পাৰ্ক আৰু এয়া এখন বোট ইয়াতে আহিলে আপোনালোকে বোটিংও কৰিব পাৰিব বোটিংৰ সুবিধা আছে ইয়াতে এয়া চাওক ফুলবোৰ ইয়াত ধুনীয়া ফুল এইবোৰ এনেকুৱাকে লগাইছে ইয়াত ফুলৰ মানে বহুত ধুনীয়া ধুনীয়া ফুল ইয়াতে দেখিবলৈ পোৱা যায় যেহেতু ঠাণ্ডা পৰিবেশ তাৰ কাৰণে ইয়াত বহুত ধুনীয়া ধুনীয়া বেলেগ বেলেগ ধৰণৰ ফুল ইয়াত দেখিবলৈ পোৱা যায় আৰু পৰিবেশটো বহুত ধুনীয়া হয় আপোনালোকে যদি ইয়াতে আহে বহুত এনজয় কৰিব পাৰিব বহুত ভাল পাব আহি চাওক এয়া টকৰ গছ আৰু এই গছৰ পাতেৰে নগা জুপুৰি বনাই নগা হাত আৰু ইয়াত চাওক বহাৰ ধুনীয়া ব্যৱস্থা আছে ইয়াতে বহি ধুনীয়াকৈ পৰিৱেশৰ লুকটো খাব পাৰে ধুনীয়া ধুনীয়া এনেকুৱাকৈ ছাইডত ৰিজৰ্টখনৰ ছাইডত জুপুৰি বনাইছে আৰু এনেকুৱা বহা ব্যৱস্থা ৰাখিছে ইয়াতে চেয়াৰ দিছে এয়া চাওক এইটো হৈছে নগা হাত নগা জুপুৰি হয় এই গছৰ পাতেৰে বনাইছে এইটো আৰু ইয়াৰ ভিতৰত মোৰ লগৰ ষ্টাফবিলাক আছে সিহঁতে ইয়াত বহি আছে আৰু মই ভিডিঅ' বনাই আছো এয়া চাওক এইটো এটা ট্ৰেডিচনেল পাকঘৰ ইয়াতে আমাৰ কাৰণে চাহ বনাই আছে আৰু এয়া চাওক ওপৰত মাছ ইয়াতে মাছ পুৰে মাংস পুৰে এই পুখুৰীটোৰ পৰা এতিয়া মাছ মাৰিব আৰু সেয়া মাছ মাৰি আমাক দিব জাল মাৰিব এতিয়া চাওক এয়া জালখন পেলাই দিলে আৰু কি মাছ আহে দেখুৱাম আপোনালোকক ইয়াত আহিলে আপোনালোকে ফিচিংও কৰিব পাৰিব আৰু ইয়াৰ পৰা মাছ উঠাই আপোনালোকে ইয়াত বনাই খাব পাৰিব জালখনত কি মাছ আহিছে আপোনালোকক দেখুৱাম পুখুৰীত লোকেল মাছ আছে এয়া মাছবোৰ উলিয়াই আছে চাওক এয়া চাওক এইটো কমল কাৰ্প আৰু বহুত কিবা কিবি বেলেগ বেলেগ ধৰণৰ মাছ পাইছে সৰু সৰু মাছও আছে ইয়াত নাগালেণ্ডৰ লোকেল মাছ এয়া মাছবোৰ আমাক দিব এয়া চাওক কিমান মাছ পালে ৰিজৰ্টখনটো আপোনালোকক দেখুৱালো কিন্তু ৰিজৰ্টখনৰ নামটো মই কোৱা নাই আপোনালোকক ৰিজৰ্টখনৰ নামটো কি জানেনে ৰিজৰ্টখনৰ নাম হৈছে মেটছুবেন ৰিজৰ্ট এণ্ড অৰ্গেনিক ফাৰ্মিং ইয়াতে অৰ্গেনিক খেতি কৰা হয় আৰু সোঁফালে আছে খেতিখিনি আপোনালোকক দেখুৱাম এই ৰিজৰ্টখন নাগালেণ্ডৰ মককচুঙত হয় মককচুঙত যদি আপোনালোকে আহে তেতিয়াহ'লে ইয়াত আহি এই ৰিজৰ্টখন চাব পাৰিব ৰিজৰ্টখনৰ লগত যিহেতু অৰ্গেনিক ফাৰ্মিঙৰ নামটো জড়িত হৈ আছে গতিকে ইয়াত ফাৰ্মিঙো কৰে আৰু ইয়াত কি খেতি কৰিছে সেইখিনি মই এতিয়া আপোনালোকক অলপ দেখুৱাইছোঁ ইয়াত বহুত বেলেগ বেলেগ বিভিন্ন ধৰণৰ খেতি হয় এয়া চাওক এয়া ৰঙা এইটো পাতকবি এইটো সালাডৰ কাৰণে হয় আৰু ইফালে ব্ৰকলি কিবা কিবি ৰুইছিলে কিন্তু এইবিলাক এতিয়া কাটিছে চাওক এয়া ব্ৰকলি এয়া লাইশাক এইটো এটা বেলেগ ধৰণৰ লাইশাক সেইটো খাবলৈ বহুত টেষ্টি হয় আৰু আমাৰ কাৰণে ইহঁতে অলপ ছিঙিছে আমাক দিব এইখিনি আছিলে ইয়াতে ফাৰ্মিং আৰু এয়া চাওক এয়া মূলা এইবোৰ আমাক দিছে আৰু ইয়াৰ খেতিৰে হয় অৰ্গেনিক ফাৰ্মিং আৰু এয়া দেখিছেনে এইটো লাইপাত খাবলৈ বহুত টেষ্টি হয় আৰু এয়া ৰঙা পাতকবি সালাডৰ কাৰণে হয় আৰু এইফালে এয়া মটৰ এইখিনি আমাক দিছে
ৰিজৰ্টখন চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকে এই ৰিজৰ্টখন চাবলৈ আহে তেতিয়াহ'লে আহিব পাৰিব মোৰ ডেছক্ৰিপশ্যনত এড্ৰেছটো দিয়া আছে আহিব বহুত